এই চেনেলটো এতিয়া ডিলিট হৈ গ'ল, 3টা কপিৰাইট ষ্ট্ৰাইক। এইটো হ'ল মোৰ নতুন চেনেল। হাই গাইজ, মই ৰিতুল ৰয়। মোৰ এটা চেনেল আছিল ইনস্পায়াৰ্ড উইথ ৰিতুল। এই চেনেলটো এতিয়া ডিলিট হৈ গ'ল, আৰু এই ভিডিঅ'টো যোনটো চেনেলত চাই আছে এইটো হ'ল মোৰ নতুন চেনেল ইনস্পায়াৰ্ড উইথ ৰিতুল। ডিলিট হোৱাৰ কাৰণটো হ'ল 1 মাহৰ ভিতৰত 3টা কপিৰাইট ষ্ট্ৰাইক, যাৰ ভিতৰত এটা কপিৰাইট ষ্ট্ৰাইক জেনুইন আছিলে, সেইটো মই ইউজ কৰিছিলোঁ বাৰু, কিন্তু 2টা কপিৰাইট ষ্ট্ৰাইক যিটো আহিছিলে সেই 2টা কিন্তু ফেক আছিলে। মই চেনেলটোত গৈ চালোঁ, যোনটো চেনেলৰ পৰা দিছিলে, গৈ চাইছোঁ চেনেলটোত এটা ভিডিঅ' নাই, ছাবস্ক্ৰাইবাৰ নাই, তথাপিও নাজানো কিয় মোক এইটো কপিৰাইট দিলে, বা সিহঁতৰ পৰাও ভুল হ'ব পাৰে। কিন্তু ইউটিউবৰ গাইডলাইনছ মতে 1 মাহৰ ভিতৰত 3টা কপিৰাইট ষ্ট্ৰাইক আহিলে চেনেল ডিলিট হৈ যায়। সেইকাৰণে মোৰ চেনেলটো ডিলিট হৈ গ'ল। ইনস্পায়াৰ্ড উইথ ৰিতুলত যেনেকুৱা ভিডিঅ' আহি আছিলে এই চেনেলটোত তেনেকুৱাই ভিডিঅ' আহিব। তো সেইকাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া। আৰু ইনস্পায়াৰ্ড উইথ ৰিতুল এতিয়া নাই, আপোনালোকে চাৰ্চ কৰি চাই ল'ব ইনস্পায়াৰ্ড উইথ ৰিতুল, আৰু এতিয়া নাই। নতুন ভিডিঅ' জল্দি আহিব, কালি বা পৰহিৰ ভিতৰত আহি যাব নতুন ভিডিঅ'। আপোনালোকৰ শুভকামনাৰে মই এই চেনেলটো আকৌ ষ্টাৰ্ট কৰি আছোঁ, নতুনকৈ ষ্টাৰ্ট কৰি আছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব। থেংক ইউ, প্লিজ কিপ ছাপোৰ্টিং।